সঁচাই মই জীৱনত বহু কষ্ট কৰিছোঁ। তাৰ আগতে মই কম বাৰু কি কষ্ট কৰিছোঁ, কিন্তু তাৰ আগতে দুটা কথা কম। যিসকলে ইউটিউবত ছাকচেছ হ'ব খুজি আছে, যিসকলে ভাবি আছে যে ইউটিউবত কাম কৰিম আৰু নিজৰ এটা পৰিচয় বনাম ইউটিউবত, আৰু এটা এনেকুৱা কাম কৰি দেখুৱাম যাতে মোৰ ভিডিঅ' ভাইৰেল হয় আৰু যাতে ময়ো এদিন ইউটিউবৰ পৰা মাহত হাজাৰ হাজাৰ নহয় লাখ লাখ টকা যাতে আৰ্নিং কৰিব পাৰোঁ। সঁচা কথা ক'ব গ'লে আমি ইউটিউবত কি কৰোঁ, ভিডিঅ' বনাওঁ, আৰু ইউটিউবত ভিডিঅ' বনায়ে হয়তো আপোনালোকে আজি চিনি পায়। কেৱল চিনি পোৱাই নহয়, ইউটিউবত ভিডিঅ' বনাই আমাৰ মাহত বাৰু আপোনালোকে গমাই পাইছে যে আমাৰ 1 কৰোৰ টকাও কেতিয়াবা আৰ্নিং পাৰ হয় মাহত। কিন্তু কেনেকৈ সম্ভৱ হয়? যদি মই পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব? যদি কোনোবাই ভাবি আছে যে মই ইউটিউবত কাম কৰিম, তেনেহ'লে সকলোৱে কাম কৰিব পাৰে। কেৱল মাত্ৰ কি লাগে ইউটিউব কৰিবৰ কাৰণে? যদি মোৰ কথা চিন্তা কৰে, ইউটিউব কৰিবলৈ কেৱল মাত্ৰ এটা মোবাইল ফোন লাগে। কাৰণ কিয়নো মই মোবাইল ফোনেৰে মোৰ ইউটিউবৰ যি যাত্ৰা আৰম্ভণি কৰিছিলোঁ। আৰু হয়তো বহুত দীঘলীয়া হ'ব যদি অকণমান মোৰ বিষয়ে কওঁ, যিমান পাৰোঁ চমুকৈ কম। কাৰণ কিয়নো ইতিমধ্যে আপোনালোকে হয়তো বহু নিউজ পেপাৰ বা বাতৰিত আপোনালোকে মোৰ বিষয়ে গমাই পাইছে, মোৰ ষ্ট্ৰাগল কেনেকুৱা আছিলে, মই কিমান কষ্ট কৰিছিলোঁ। কিন্তু মোৰ মুখৰ পৰা আজি যিসকল ইয়াতে আছে চব তেওঁলোকৰ আগত মই ক'ব বিচাৰিম বা আপোনালোকক মই ক'ব বিচাৰিম যে মোৰ জীৱনত বহু কষ্ট কৰিছোঁ। মোৰ দেউতাই কাঠ মিস্ত্ৰী কাম কৰিছিলে যেতিয়া মই ইউটিউবত অহা নাছিলোঁ। আৰু এয়া মোৰ লাজ নালাগে কৈ মই প্ৰাউডলি কওঁ, কাৰণ কিয়নো মোৰ দেউতা মায়ে মোক বহুত ছাপোৰ্ট কৰিছে। সেইকাৰণে হয়তো আজি আপোনালোকৰ সন্মুখত এনেকৈ মোৰ এটা পৰিচয় বনাবলৈ সক্ষম হৈছোঁ। কাৰণ কিয়নো জীৱনত কষ্ট নকৰিলে একো নাই। এতিয়াও যিটো মোৰ বেয়া দিন আছিলে কষ্ট কৰি গৈছিলে, আৰু এতিয়া মোৰ ভাল দিন আহিছে কিন্তু এতিয়াও কষ্ট কৰিয়ে যাওঁ। আজি হয়তো ইয়াতে মই ভাষণ দি আছোঁ, ইয়াৰ পৰা যেতিয়া ঘৰত আল্লাহ পাকে যদি লয় উভতি যাওঁ, তেনেহ'লে হয়তো গোটেই নিশাই এডিটিঙৰ কাম আছে। এতিয়াও মই মোৰ ভিডিঅ' নিজে এডিট কৰোঁ। কাৰণ কিয়নো যেতিয়া ভাল দিন আছিলে ইউটিউবত আছিলে বা কষ্ট কৰিছিলোঁ, বেয়া দিন আছিলে, তো এতিয়া ভাল দিন আহিছে কাৰণে যদি কষ্ট নকৰোঁ বা পাহৰি যাওঁ আগৰ কথাবোৰ, হয়তো এই ভাল দিন খন্তেকীয়া হৈ থাকিব। চ' মই বিচাৰিম যদি আপোনালোকে ষ্ট্ৰাগলিং কৰি আছে ইউটিউবত, যদি আপোনালোকে কষ্ট কৰি আছে, তেনেহ'লে কষ্ট কৰি থাকক, ছাকচেছ এদিনাখন এদিন পাবই। মোৰ জীৱনত মই কেৱল মাত্ৰ এটা মোবাইল ফোন ৰিষ্টাৰ্ট কৰিছিলোঁ, যিটো মোৰ নিজৰ নাছিলে। মোৰ দেউতাৰ লগত কাঠ মিস্ত্ৰী কাম কৰা এজন লগৰ ল'ৰাৰহে মোবাইল ফোন আছিলে। সেইটো মোবাইলৰে মই মোৰ প্ৰথম ইউটিউবৰ ভিডিঅ' শ্বুট কৰিছিলোঁ, আপলোড কৰিছিলোঁ বা চেনেলো ক্ৰিয়েট কৰিছিলোঁ। আৰু তাৰ ফলতে হয়তো আজিৰ এইটো প্লেটফৰ্ম দেখিবলৈ পাইছোঁ, এইটো স্থানত মই আজি আহি পাইছোঁ। এতিয়া যদি আপোনালোকে কয় মোৰ আৰ্নিং মাহত 1 কৰোৰ টকাৰ ওপৰত হয়, 1 কৰোৰ মোৰ আৰ্নিং ইউটিউবৰ পৰা হয়, তাতকৈ বেছি হয়। আৰু মোৰ যদি এমপ্লয় চাই, যিমান এমপ্লয় আছে মোৰ মাহত 15 লাখ টকামান মই মানুহকে চেলাৰী দিওঁ। চ' এনেকুৱা মই এটা পৰিচয় বনাবলৈ সক্ষম হৈছোঁ। মই কৈছোঁ কাৰণ কিয় জানে, আপোনালোকে যদি উৎসাহিত হয়, যদি কোনোবাই অভিভাৱক আছে যে ল'ৰা ছোৱালী ইউটিউব কৰিলে আপোনালোকে ভাবি আছে যে একো নাই ইউটিউবত, সেয়া কথা নহয়। যদি আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক অকণমান ফ্ৰীডম দিয়ে কিবা এটা কৰিবলৈ, চাব নিশ্চয় ছাকচেছ হ'ব। আৰু ল'ৰা ছোৱালীসকলে ইউটিউবত আহক, কিন্তু পঢ়া শুনা বাদ দি নহয়। কাৰণ যদি আপোনালোকে চাই ইউটিউবত গোটেইখিনি বস্তু ইংৰাজীত, আৰু ইংৰাজী জনাটো ইউটিউব কৰিলে একেবাৰে লাগিব। আৰু সেইকাৰণে হয়তো পঢ়া শুনা বাদ দি ইউটিউবত আহিলে সেয়া একেবাৰে মূৰ্খামি কাম কৰা হ'ব, ভুল কাম কৰা হ'ব। তো বিচাৰিম যিসকল ল'ৰা ছোৱালী ইউটিউবত আহিব খোজে, নিজৰ পঢ়া শুনাখিনি আগতে ভাল কৰি ৰাখক। এটা সময় দিয়ক ইউটিউবক, সপ্তাহত এদিন ছানডে দিনাখন ইউটিউবত কাম কৰিলে একো নাই বাৰু। মই আগতে ছানডে দিনাখনে কৰিছিলোঁ। এনেকৈ গোটে আজি হয়তো ইউটিউব প্লেটফৰ্ম পাইছোঁ। চ' আপোনালোকেও কেৱল সেইটোৱে নহয় যে মিউজিক ভিডিঅ' বনাব। যদি আপোনালোকে স্কুলত টিচিং কৰি আছে বা যিকোনো কামেই কৰি আছে, যদি আপুনি এটা গেৰেজতো কাম কৰি আছে, আপোনালোকৰ গেৰেজত কেনেকৈ গাড়ী বা বাইক ভাল কৰে সেই ভিডিঅ'খিনি কৰি ইউটিউবত দিব পাৰে। অৰ্থাৎ আপুনি যিটো কাম কৰে সেইটো কামকে আপুনি ভিডিঅ' বনাওক সেইটো কামৰে, আৰু সেইটো ইউটিউবত আপলোড কৰক। আৰু তেতিয়া 110% গেৰাণ্টি আপোনাৰ কামো হ'ব, ইউটিউবত ভিডিঅ' বনাও সময় হ'ব, আৰু আপুনি এদিনাখন ছাকচেছ হ'ব। আৰু তাৰপিছত মোৰ এই কথাটোৱে ভাবিব যে সঁচাই কৈছিলে আৰু আজি আমি ছাকচেছ হৈছোঁ। 1 কৰোৰ বা 50 লাখ মাহত ইনকাম কৰিব নালাগে, মাহত কেৱল মাত্ৰ 2-3 লাখ 5 লাখ টকা ইনকাম কৰক, সেইটোৱে যথেষ্ট হ'ব কিজানি। তো সেইটোৱে কথা, আপোনালোকে যিমান কষ্ট কৰিব সিমান আগত যাব। তো যদি ভাবিছে যে আজি ইমান কষ্ট কৰি আছো, নহয়, নিৰাশ নহ'ব। ইউটিউব এনেকুৱা বস্তু যে আপোনাক নিৰাশ কেতিয়াও নকৰে। যদি আপুনি এবাৰ যদি আপোনাৰ এটা ভিডিঅ' ভাইৰেল হ'ল, আপুনি 110% আগত যাব। এতিয়া ভিডিঅ' ভাইৰেল কৰাৰ বহুত পদ্ধতি আছে, লাহে লাহে গম পাব। কিন্তু যদি আপোনালোকে ইউটিউবত কাম কৰিব বিচাৰে, হয়তো মোৰ এইটো যিহেতু বাণিজ্য মেলা, ইয়াতে ইমান কথা কোৱা ঠিক নহয়, যিহেতু মোক প্ৰশ্ন কৰিছিলে সেইকাৰণে কৈ আছোঁ।
যে আমাৰ আৰু এটা কোম্পানী নতুনকৈ অসমত লঞ্চ হৈছে ৰাভেল মিউজিক কোম্পানী নামৰ যি এটা কোম্পানী আমাৰ অসমত লঞ্চ হৈছে আৰু সেইটো কোম্পানীৰ মই অসমৰ MD হয় সো যদি আপোনালোকে বিচাৰে ৰাভেল মিউজিকৰ সৈতে কাম কৰিম তেনেহ'লে আপোনালোকে কিন্তু আমাৰ সৈতে কাম কৰিব বিচাৰে আৰু তেতিয়া আপোনালোকৰ ভিডিঅ'ত ভিউজ আহিব আৰু আপোনালোকে তেতিয়া ইউটিউবত এটা ভাল আৰু নাম লাভ কৰিবলৈ সক্ষম হ'ব সো বেছি কথা নকওঁ ইয়াতে কাৰণ ৰাভেল মিউজিকৰ প্ৰমোচন কৰা নাই কেৱল এইটোৱে যে আপোনালোকে যদি কিবা কৰিব বিচাৰে নিজৰ জীৱনত কেৱল ইউটিউবত আৰু বহু ধৰণৰ কাম আছে সেই কামৰ ওপৰত কষ্ট কৰক সেই কামক আপুনি ৰিচাৰ্চ কৰক যে কেনেকৈ আগত যাম নিশ্চয় আপোনাৰ মনৰ পৰা কামটো কৰক নিশ্চয় সাকসেস হ'ব কাৰণ আপোনাৰ মনে যি বিচাৰে সেইটো কৰক যদি মনে বেলেগ কাম বিচাৰিছে তেনেহ'লে ইউটিউবত আহিলে আপোনাৰ লছে হ'ব যদি আপোনাৰ মনে বিচাৰে মই এইটো কাম কৰিম সেইটো কামে কৰক 110% আপোনালোকে সাকসেস হ'ব সো বেছি কথা নকম আৰু অলপ আগতে এজন ভাইটিয়ে এইটো কবিতা কৈছিলে মোৰ কাৰণে এণ্ড তাৰ কাৰণে ব্ৰাদাৰ থ্যাংক ইউ সো মাচ ফৰ পাৰফৰ্মিং দিছ ফৰ মি এণ্ড that was a very amazing আপুনি যি লিখিছে ভালে লিখিছে বাৰু আগত যাব যদি আপুনিও বিচাৰে ইউটিউবত আপুনি এনেকৈ কবিতাবোৰ লিখি ইউটিউবত আহক দেন 100% আই হোপ দ্যাট ইউ উইল সাকসেস সো এইটোৱে কয় আৰু সকলো ৰাইজক আকৌ এবাৰ মোৰ ফালৰ পৰা নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এই কমিটিৰ সকলো সদস্যলৈ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই যি চমু ভাষণ ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ